তারিখ ভেৰগাঁও সাব ডিভিজনৰ আণ্ডাৰত এই মোৰ মেলা এই অঞ্চলত ইয়াত আমাৰ এনিমেল ফিড প্লান যিটো প্ৰজেক্ট প্ৰমোদ বড়োৰ দিনতে সেইটো কামটো আৰম্ভ হ'ব লাগিছিল বা ফাউণ্ডেশ্যন হ'ব লাগিছিল সি কৰা নাই মানে এই পইচা চেংচন হোৱা নাই এই সময়ত বা সি চেংচন কৰি অনা নাই যেতিয়া আমি চৰকাৰ আহিছোঁ অসমৰ লগত বা দিল্লীৰ লগত আলোচনা কৰি আমি এইটো চেংচন কৰাইছোঁ চেংচন কৰি পেলাই এতিয়া আমি সেইটো প্ৰজেক্টটো অতি সোনকালে আৰম্ভ কৰিব লাগে বুলি আমাৰ যেহেতু এইটো দৰকাৰ আছে এই BTC অঞ্চলত ইয়াত আমি মোৰ মেলাটো ঠিকে আছে স্পটটো মাটিও আছে এলটমেণ্টও দিছে আজি আমি শুভ আৰম্ভ ফাউণ্ডেশ্যন কৰিছোঁ বাছ কোকৰাঝাৰৰ ঘটনাটো পৰহি 19 তাৰিখত আবেলিৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ যোৱাকালি যিখিনি উৰা বাতৰি লৈ পেলাই সেইফালে বেলেগৰ কথা শুনি পেলাই যিখিনি গৰম হৈছিল এতিয়া আপাতত খুব পিছফুলি আছে একো গণ্ডগোল আৰু ৰিপিট হোৱা নাই কিছু হৈছিল যোৱাকালি অন্তত আমি আপিল কৰিছোঁ যে বড়ো হ'লেও এই অঞ্চলৰে মানুহ আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ চবে আমি এই অঞ্চলতে থাকিব লাগিব আমাৰ মাজত এনেকুৱা কোনোবা কাৰোবাৰ কথা লৈ পেলাই ভুল বুজাবুজি হৈ পেলাই আমাৰ মাজত ডাঙাবাজি হ'ব নালাগে গণ্ডগোল হ'ব নালাগে সকলোকে মই আহ্বান কৰিছোঁ যোৱাকালি আৰু আজিও মই এই আমাৰ ভেৰগাঁৱৰ যিটো মুখ্যমন্ত্ৰী মধ্যমিতা যিটো আঁচনি বিতৰণ এইটো শেষ হোৱাৰ পিছত আমি চৰণ বড়ো ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মই একেলগে কোকৰাঝাৰত যাই ফিচ মিটিং কৰিবলৈ গৈ আছোঁ নাই সেইটো সেই প্ৰজেক্টটো আমাৰ যিটো উদ্দেশ্য লৈ পেলাই প্ৰমোদে ইয়াৰ প্ৰজেক্টটো দিছে কিন্তু ইয়াত মেইন পাৱাৰ কেনেকৈ চলাব কি কৰিব লাগে খালি বিল্ডিঙৰ চেংচনটো দিছে বিল্ডিঙৰ কিবাটো দিছে প্ৰজেক্টটো দিছে কিন্তু সেইটো চলাবৰ কাৰণে মেইন পাৱাৰৰ প্ৰয়োজন কেনেকৈ চলাব ইয়াৰ ৰ মেটেৰিয়েলছটো ক'ৰ পৰা কেনেকৈ আনিব সেইবিলাক গোটেই কিবাটো আমি এতিয়া দায়িত্ব ল'ব লাগিব আমি কাম কৰিব লাগিব নহ'লে সেইটো আকৌ বিল্ডিংহে হৈ থাকিব ঠিক তেনেকৈ বহুখিনি আঁচনি এনেকুৱা ৰূপায়িত হৈছে কিন্তু পৰৱৰ্তী সময়ত মানে কোনো কাৰ্যকৰী হোৱা দেখা নাই হয় সেইকাৰণে কিবা এটা প্ৰজেক্ট কৰিলে সেইটো চলাব কেনেকৈ ৰান কৰিব এইবিলাক গোটেই পলিচিটো প্ৰজেক্টৰ লগতে থাকিব লাগে তেতিয়াহে ছাকচেছ হয় তো প্ৰমোদ বড়োৰ কিছুমান ইনষ্টিটিউশ্যন প্ৰজেক্ট আছে সেইবিলাক আমি কেঞ্চেল কৰিছোঁ কেঞ্চেল কৰি পেলাই যেনিবা আমি মিনি ছেক্ৰেটাৰিয়েট আমি ইয়াত পইচা ধৰিছোঁ মুম্বাই গেষ্ট হাউচৰ পইচা ধৰিছোঁ গোটেই BTC ইনষ্টিটিউশ্যন কালি কিবা ইহঁতৰ চেমিনাৰ এইবিলাকৰ ঘৰ এইবিলাকে আজি ছাৰ ঐতিহাসিক ভৈৰৱকুণ্ড ফেষ্টিভেল কি ক'ব আজিৰ পৰা আৰম্ভ ভৈৰৱকুণ্ড ফেষ্টিভেল আজিৰ পৰা আৰম্ভ হ'ব ময়ো আহিম ছাৰ নিৰ্বাচন নিৰ্বাচন ঠিকে আছে